एमएलए फनितर तालुकदारनि बेरेखायै बिटिसिआव आयेन बेरेखायै भट मिरुआव गावनि मुं सोफानायनि अजद भबानिपुरनि एमएलए फनितर तालुकदारखौ लानानै मोनसे गिदिर दावराव दावसि सोमजिदों। अजद सिखांदों दि बिटिसिनि बायजोनि थागिरि जानानैबो बे एमएलएआ बिटिसि ओनसोलनि सिङाव थानाय बाक्सा जिल्लानि सालबारिनि 300 नं दलाजान भट मिरुआव गावनि मुंखौ भटार महरै सोफादों। सासे सुबुङा माबोरै आयेन बेरेखायै गंनै आलादा आलादा जायगायाव एबा बिटिसि बायदि रैखाथि ओनसोलाव गावनि मुंखौ भटार लिस्टआव थिसननो हाखो? बे सोंथिखौ दायो सोंदों रायजोनि दोलोनि लाइमोन दैदेनगिरि अन्जन तालुकदारा। बे एखे आयदायावनो बाक्सा जिल्ला कंग्रेस दोलोनि साउदर भिटायाव थानाय गाहाय मावख'आव मोनसे खौरां मेल लिंथुमनानै जिल्ला कंग्रेसनि आफादगिरि बुद्धदेब फादाङारिया एमएलएनि बेरेखायै अजद दिखाङो। मोननाय खौरां आरो फोरमान बिलाइयाव नुनो मोन्दों दि एमएलएनि मुङा बै गुबै मिरुनिनो भटार लिस्टआव सोफाजानानै दंगासिनो दं। बिटिसिनि सिङाव बायजोनि एमएलएनि भटनि मोन्थाय लानानै जागायनाय बे दावरावआ दायो रायजोनि राजखान्थियाव दावराव दावसि खालामनो लादों। अलपते माने मैं जाना मतेदि आपनार जितु पुठिमारी जितु माननीय आमार बिजेपि दलर विधायक फनितर तालुकदार आपनार याते दलाजानी एलपि स्कुलत आपनार 300 दलाजानी जुनियर बेसिक स्कुल माने ख शाखात नामটো কেনেকৈ ট্ৰেন্সফাৰ কৰি লৈ আহিছে এই ক্ষেত্ৰত আমি মানে সন্দেহ প্ৰকাশ কৰিছোঁ। তেওঁতো একচুৱেলি পুঠিমাৰী এলেকাৰহে মানুহ, তেওঁ আমাৰ বিটিচি এলেকাৰ মানুহ নহয়, কিন্তু কেনেকৈ তেওঁ ইয়াত দলাজানী এলপি স্কুলত তেওঁ কেনেকৈ তেওঁৰ মানে ভোটাৰটো তেওঁ কেনেকৈ ট্ৰেন্সফাৰ কৰি লৈ আহিছে এই ক্ষেত্ৰত মই আমাৰ ইলেকশ্যন কমিশ্যনাৰক মই সেইখিনি তেওঁলোকে ইনকুৱাৰী কৰি সেই ক্ষেত্ৰত মানে উচিত পদক্ষেপ ল'ব বুলি মই আশা কৰিছোঁ, যাতে এনেকুৱা ধৰণৰ কোনো খেলিমেলি নহয়। আৰু এনেকৈ বিভিন্ন স্থানত নিশ্চয়কৈ মানুহবিলাকে এতিয়ালৈকে গম পোৱা নাই বা চেক কৰা নাই, কাৰোবাৰ ভোট ক'ৰবাত ট্ৰেন্সফাৰ কৰি লৈছে, কাৰোবাৰ ভোট ক'ৰবাত শিফটিং কৰি লৈ আহিছে, যিটো অহৎ কাৰ্যৰে তেওঁলোকে সেইবিলাক কামত আগবাঢ়ি যাব বিচাৰিছে। এই ক্ষেত্ৰত আমাৰ ইলেকশ্যন ডিপাৰ্টমেণ্টে সেইবিলাকৰ ক্ষেত্ৰত অলপমান যাতে চকু দিয়ে বা নজৰ দিয়ে সেইবিলাকৰ ক্ষেত্ৰত সচেতন হয়, এইবিলাকৰ কাৰণে মই এইখিনি মই অনুৰোধ কৰিছোঁ। বাকী দিশটোৰ ক্ষেত্ৰত যেনেকৈ এই চলি থকা সেই কিবাবিলাকত যেনেকৈ আমাৰ মাননীয় গৌৰৱ গগৈ সভাপতিৰ নেতৃত্বত ক'ৰবাত আপোনাৰ তেওঁৰ কাৰ্যসূচীবিলাকত যেনেকৈ কিছুমান গুণ্ডা বাহিনীবিলাকে যেনেকৈ ৰাস্তা পদূলিত আক্ৰমণ কৰি আছে, তালৈকে আমি তেওঁলোকক আমি কণ্ডেম কৰিছোঁ, তেওঁলোকক আমি ধিক্কাৰ দিছোঁ, যাতে আমাৰ ক'ৰবাত মন্দিৰ দৰ্শন কৰিব যাওঁতেও গুণ্ডা বাহিনীবিলাকে আমাক আক্ৰমণ কৰে, আৰু ক'ৰবাত আমি শান্তিপূৰ্ণভাৱে ক'ৰবাত আমি সমাবেত হ'ব বিচাৰিলোঁ, তাতে তেওঁলোকৰ পোহনীয়া গুণ্ডা বাহিনীবিলাকে সেইবিলাকৰ ওপৰত তেওঁলোকে বাধা দিয়াৰ চেষ্টা কৰে। এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰৰ যিটো যিটো আমাৰ মৌলিক অধিকাৰ আছে, এই মৌলিক অধিকাৰ সংবিধানে দিয়া যিটো অধিকাৰ, এই অধিকাৰৰ ওপৰত তেওঁলোকে যিখিনি মানে তেওঁলোকৰ পাৱাৰটো খটাব বিচাৰিছে, সেইটো সাধাৰণতে সেইটো কণ্ডেম যোগ্য বা আপোনাৰ ধিক্কাৰ যোগ্য। গতিকে এই ক্ষেত্ৰত আমি সকলো ৰাজ্যকে এইবাৰ মই অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে আহি থকা বিধানসভা ইলেকশ্যনত আমাৰ 41 নং মানাছ বিধানসভা সমষ্টিত আমি কংগ্ৰেছ দলে 1 লাখৰ ওপৰত আমি ভোট পাই আমি জিতি যাম। গতিকে সকলোকে আমি শক্তিশালীভাৱে সংগঠনৰ কাম কৰি যাবলৈ মই অনুৰোধ কৰিছোঁ, আৰু আমাৰ এইবাৰ কংগ্ৰেছ নিশ্চয়কৈ বিজয় হ'ব, আৰু আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আমাৰ অসমত কংগ্ৰেছ চৰকাৰ অহাটো খাটাং। ডাঙৰীয়াই কেনেকৈ মাটি কিনিলে ইয়াত, এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু এপছুৰ সভাপতি সম্পাদকসকলে জানিব, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই জানিব, কাৰণ তেওঁলোকে চুক্তি কৰিছে। তেওঁলোকে চুক্তি কৰি ইয়াত কি লিখা আছে কি লিখা নাই আমি নাজানো। এটাই কথা স্পষ্ট, বিটিচিৰ বাহিৰৰ পৰা যদি আমাৰ ইয়াত যদি মাটি কিনিব পাৰে বা ভোট উঠাব পাৰে, তেতিয়াহ'লে মাটিও কিনিব পাৰিব। আৰু যিজন ব্যক্তিয়ে অৰ্থাৎ ফনিতৰ তালুকদাৰ ডাঙৰীয়াই যি ইয়াত মাটি কিনা বা ভোট উঠাৰ যিটো প্ৰচেষ্টা চলাইছে বা উঠাইছে, এইটো আমি গৰিহণা দিছোঁ। কাৰণ বিটিচিৰ বাহিৰৰ মানুহ আহি আমাৰ ইয়াত
ভোট উঠাই কিনে নিৰ্বাচন খেলিব বিচৰাটো কোনো পধ্যে আমি মানি ল'ব পৰা নাই। কিন্তু BTCত যদি ভোট উঠাবই পাৰে বাহিৰা মানুহে, BTCৰ বাহিৰৰ মানুহে যদি আহি কিনে আমাৰ ইয়াত ভোট উঠাব পাৰে, তেতিয়াহ'লেতো অসমৰ যিকোনো মানুহে আহি ইয়াত মাটিও কিনিব পাৰিব। মই জনাত ভোট আছে মানে মাটিও থাকিব। এই ক্ষেত্ৰত মই তেওঁলোকে কি বিবেচনা কৰে মই নাজানো, কিন্তু আমাৰ দলৰ পৰা এটা স্পষ্ট কথা যে BTCৰ বাহিৰৰ মানুহে আহি ইয়াত ভোট উঠাটো কোনো যুক্তি নাই। কাৰণ যিহেতুকে ইয়াত মাটিয়ে কিনিব নোৱাৰি, ইয়াত ভোট উঠাই কিনে তেওঁলোকে ৰাজনীতি মুনাফা আদায় কৰাৰ যিটো চেষ্টা, এইটো বন্ধ হ'ব লাগে। আৰু আমাৰ অখিল গগৈ ডাঙৰীয়া এই কথাটো কৈছেয়ে যে তেখেত আহিলে যিকোনো এলেকাত যিকোনো মানুহৰ মাটি লৈ ল'ব পাৰে, আৰু এইটো প্ৰতিফলন হৈছে।